মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ ক্ষমিও কহৰি লৈও দাস কৰি পখিলো হেৰা শৰণ। নামঘোষা ১৮৩ অৰ্থাৎ হে নাৰায়ণ, মই দুৰাচাৰ তোমাৰ চৰম অপৰাধী। হে নাৰায়ণ, মই দুৰাচাৰ তোমাৰ চৰম অপৰাধী, মোক ক্ষমা কৰি দিয়া আৰু তোমাৰ সেৱক হিচাপে গ্ৰহণ কৰা। মই তোমাৰ শ্ৰীচৰণত শৰণ লৈছোঁ, আশ্ৰয় বিচাৰিছোঁ। নমস্কাৰ। আপোনালোক সকলোকে মোৰ নতুন ইউটিউব চেনেল সত্য বিচাৰ নামৰ এই নতুন ইউটিউব চেনেলটোলৈ পৰম আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আমি ইয়াত মাধৱদেৱ গুৰুজনাৰ বিষয়ে আলোচনা কৰি আছিলোঁ আৰু আজি এই নতুন ইউটিউব চেনেলটোত গ্ৰন্থপাঠ শিতানৰ শংকৰৰ দেশত অপ্ৰাসংগিক আজানৰ আজি পৰৱৰ্তী খণ্ড পিছৰ কথাখিনি আমি পাঠ কৰিম, লগতে আমি ব্যাখ্যা কৰিম। আৰু এটা খণ্ডৰ পিছত, আজিটোৰ পিছত আৰু এটা খণ্ডৰ পিছত আমাৰ গ্ৰন্থপাঠ নামৰ এই নিয়মীয়া শিতানটো শেষ হ'ব। তাৰপিছত আমি বিভিন্ন বিষয়ত এনেকুৱা ধৰণৰ ঘোষাৰ ব্যাখ্যা, বিভিন্ন বিষয়ত সনাতন হিন্দু ধৰ্মৰ বিভিন্ন বিষয়ৰ ওপৰত লৈ আলোকপাত কৰিম। ইয়াত কি কৈছে যে মই দুৰাচাৰ, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ পুৰুষজনাই কি বুলি কৈছে যে মই দুৰাচাৰ। আমি কালি যিটো কৈছিলোঁ যে ভূমিপুত্ৰক, সেইগৰাকী ভূমিপুত্ৰক মাধৱ পুৰুষক শংকৰদেৱ গুৰুজনাৰ পৰা আমি বিতাড়িত কৰিলোঁ, কৰি আমি আজানক সংস্থাপিত কৰিলোঁ। তাৰ পৰিণাম আজি আমি ভুগিছোঁ। সেই ভূমিপুত্ৰগৰাকীক, মাধৱ পুৰুষজনাক, ভূমিপুত্ৰগৰাকীক আমি নিজেই আনক বিদেশীক আগস্থান দি বিদেশীক সংস্থাপিত কৰি আমি নিজেই সেই ভূমিপুত্ৰগৰাকীক নষ্ট কৰিলোঁ, খেদি পঠিয়ালোঁ, আঁতৰাই পঠিয়ালোঁ। আৰু আজি আমি ভূমিপুত্ৰই ভূমিৰ অধিকাৰ বিচাৰিছোঁ। কাৰ পৰা? সেই বিদেশী শক্তিৰ পৰা। দুখটো কাৰ? আত্মবিশ্লেষণ কোনে কৰিব? মহাপুৰুষজনাই আকৌ কৈছে, অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিলো শৰণে, আনগতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰিও চৰণে। ৰাম মোক ৰক্ষা কৰিও চৰণে। নামঘোষা ৭১ কি বুলি কৈছে? তোমাৰ নাম নাৰায়ণ, অপৰাধ নাশকাৰক। ইয়াকে জানি তোমাৰ চৰণত শৰণ ল'লোঁ। মৃত্যুৰ সময়ত তোমাৰ বাহিৰে অন্য গতি নাই। হে দয়াময় কৰোণাময় হৰি, মোৰ সমস্ত অপৰাধ মাৰ্জনা কৰি তোমাৰ চৰণত ঠাই দি ৰক্ষা কৰা, উদ্ধাৰ কৰা। অপৰাধ বিনাশন তজু নাম নাৰায়ণ। অপৰাধ বিনাশকাৰী, নাশকাৰী তুমি নাৰায়ণ, যাৰ নাম নাৰায়ণ। তুমি হে নাৰায়ণ। তুমি দয়াশীল, তুমি কৃপাবৰ, তুমি কৃপাময়। তোমাৰ চৰণত শৰণ লৈছোঁ। মৃত্যুৰ বাহিৰে আনগতি নাহিকে মৰণে। মৃত্যুৰ বাহিৰে অন্য আৰু কোনো উপায় নাই। মৃত্যুৰ সময়ত ইয়াৰ বাহিৰে অন্য কোনো গতি নাই। গতিকে মোৰ অপৰাধ মাৰ্জনা কৰি, মই অপৰাধী নহয়, মোৰ অপৰাধ মাৰ্জনা কৰি মোক ক্ষমা কৰা, তোমাৰ চৰণত স্থান দিয়া, মোক উদ্ধাৰ কৰা। এই দুয়োফাকি ঘোষা আমি প্ৰতিগৰাকী অসমীয়াই যেতিয়া কায় মনো বাক্যে একচিত্ত কৰি গাওঁ, তেতিয়া এবাৰ ভাবি চাবচোন বাৰু, আমি বাৰু সঁচাকৈয়ে আমাৰ মাধৱ পুৰুষজনাৰ ওচৰত চৰম অপৰাধী নহয়নে? এই যে দুফাকি ঘোষা আমি সকলোৱে, প্ৰত্যেকজন অসমীয়াই আমি গাওঁ নামঘৰত, বিভিন্ন নাম কীৰ্তনত, সবাহত, নহয় জানো, প্ৰসংগত, বিভিন্ন সময়ত, ভকত সেৱাৰ সময়ত।
তেতিয়া এবাৰ নিজেই ভাবিব সেই মাধৱ পুৰুষজনাক আমি যেতিয়া আঁতৰাই বেলেগক সংস্থাপিত কৰিছোঁ আৰু সেই বিষয়টোত আমি যেতিয়া মাতেই মতা নাই, ক'ৰবাত আমি নিজেই অপৰাধী নহয়, আমি আচলতে কাৰ ওচৰত অপৰাধ ক্ষমা খুজিব লাগিছিল আৰু আমি কাৰ ওচৰত অপৰাধ ক্ষমা খুজিছোঁ? আমি কেৱল মুখেৰে গাব লাগে কাৰণেই গাইছোঁ নেকি? যদি সেয়াই হয় তেনেহ'লে আমাৰ ভকত সেৱা, আমাৰ গুৰু সেৱা, আমাৰ নাম কীৰ্তন প্ৰসংগ কেনেকৈ সম্পূৰ্ণ হ'ব, কেনেকৈ শুদ্ধ হ'ব, কেনেকৈ বাৰু গুৰুৱে গ্ৰহণ কৰিব, কেনেকৈ বাৰু ভগৱান শ্ৰীকৃষ্ণই গ্ৰহণ কৰিব? হয়তো গ্ৰহণ কৰা নাই, সেইবাবেই আজি অসমত ইমান উচ্ছৃংখল নেকি? সেইবাবে আমাৰ চাৰিওফালে ইমান নৈতিকতাৰ স্খলন ঘটিছে নেকি? এবাৰ বিবেচনা কৰিব। আৰু সেই অপৰাধ আমি উপলব্ধি কৰি আহি থকা দিনত তেৰাৰ প্ৰতি আমাৰ কৃতজ্ঞতা জনাই একান্তভাৱে সনাতন সত্তাৰ সুদূৰ প্ৰসাৰী প্ৰচাৰ প্ৰসাৰ বিস্তাৰৰ বাবে নিজৰ কৰণীয়খিনি কৰিব পাৰিমনে? আৰু মই ভাবোঁ আপোনালোকে এই কথাখিনি অনুভৱ কৰক, উপলব্ধি কৰক, আৰু তাৰ বাবে আমাৰ যি কৰিব লগা আছে সেইখিনি আমি সকলোৱে কৰোঁ আহক। নিজৰ ঠাইত, নিজৰ ঘৰত, নিজৰ পৰিয়ালত, নিজৰ নামঘৰটিত, গোসাঁই ঘৰটিত, সমাজখনত, সত্ৰখনত, যেনেকৈ পাৰি তাৰ পৰাই কৰিব লাগিব আমি। আজিও যদি আমি আমাৰ সনাতন সত্তাৰ বৈচিত্ৰতাক উপলব্ধি নকৰি বিদ্বেষৰ দৃষ্টিৰে চাওঁ, তেনেহ'লে জানিব যে আমি পৰম গুৰু দুয়োজনাৰ নাম লৈ জীৱন কটোৱা আচলতেই মহাপাপ হৈছে। সেই গুৰু দুজনাই কি কৈ গ'ল? সকলো কাকো একেশ্বৰবাদ, এক ঈশ্বৰক বিশ্বাস কৰা, তাৰমানে বেলেগক তিৰস্কাৰ নকৰা। কিন্তু আজি আমি নিজেই নিজৰ মাজত তিৰস্কাৰ কৰিছোঁ, অস্পৃশ্য কৰিছোঁ, এঘৰীয়া কৰিছোঁ, যি মন যায় তাকে নিয়ম কৰিছোঁ, গুৰু দুজনাক পদে পদে অপমানিত কৰিছোঁ, অৱমাননা কৰিছোঁ, অৱহেলা কৰিছোঁ। সেইকাৰণে আজিও আমি অৱহেলিত হৈছোঁ। আজি আমাৰ মাজতে গুৰু দুজনা অস্তিত্বহীন হৈছে, তেওঁলোকৰ দৰ্শন, চিন্তা, স্বভাৱ, চৰিত্ৰ, আচৰণ সকলো নস্বাত কৰিছোঁ। সেইকাৰণে আজিৰ সময় আমাকো অস্তিত্বহীনতাত ভোগাইছে নেকি? নহ'লে অসমীয়াৰ সংজ্ঞা বিচাৰিব লগা হৈ পৰিছে কিয়? আমাৰ কি নাছিল, কিন্তু আজি কি আছে ভাবিব। আমাৰ সনাতন সত্তাৰ প্ৰতিখন শাস্ত্ৰই আমাক জাতিগত যিকোনো চিন্তাৰ ঊৰ্ধত থাকি এক পৰম ব্ৰহ্ম লাভৰ বাবে ঈশ্বৰীয় কাম কৰাৰ দিহা দিছে। লগতে দিহা দিছে ধৰ্ম নাশকাৰী ব্যভিচাৰী আততায়ীক দমন কৰাৰ। গতিকে আজি আমাৰ সমাজত থকা সেই অধৰ্মীসকলক বিচাৰ কৰক আৰু সনাতন সত্তাক, যি আজিও আমাৰ প্ৰতিজনৰে হৃদয়ত সজীৱ হৈ আছে, জীয়াই তোলক। প্ৰত্যেকেই সনাতন, প্ৰত্যেকেই হিন্দু। আমাৰ কেৱল পন্থটো বেলেগ বেলেগ। পন্থটোৱে আমাক ভিন্ন কৰিব নোৱাৰে, কৈছে নহয়, সকলোৱে কৈছে। সেই পন্থৰ যিকোনো পন্থৰেই কিন্তু আমি পাই সেই একেই পৰম ব্ৰহ্মৰ অংশ। গতিকে এই সত্যটো, এই পৰম তত্ত্বটো আমি সকলোৱে উপলব্ধি কৰা উচিত। বিশেষকৈ মহাপুৰুষীয়া সকললৈ আমাৰ এটি বিনম্ৰ আহ্বান। মই হাতযোৰ কৰি আমাৰ প্ৰত্যেকজনক মহাপুৰুষীয়াসকলক, শংকৰী সমাজ, কৃষ্ণ গুৰু, ভাগৱতী সমাজ, যত যিমান আছে, দামোদৰীয়া আৰম্ভ কৰি যত যিমান পন্থ উপপন্থ আছে, সকলোলৈকে মই এটি আহ্বান কৰিব খুজিছোঁ। যি আহ্বান মাধৱ পুৰুষজনাই কৈ গৈছে, আহ্বান নহয়, মাধৱ পুৰুষজনাই আমাক দিক দৰ্শন কৰি গৈছে। আমাৰ নিৰ্মল ভকতিত দুৰাচাৰুতৰে কুনচিত আমাক ভজিয়া চণ্ডালু তৰে সংসাৰ স্ত্ৰী শূদ্ৰ বৈশ্য আদি যত বিষয়ত মাত্ৰ সদাৰত মোক ভজি সুখে ইহবু হুৱে উদ্ধাৰ। নামঘোষাত 609
লেছাৰীত কি বুলি কৈছে মাধৱ পুৰুষজনাই? মোৰ ঈশ্বৰৰ পৰম ব্ৰহ্মৰ পৰম পবিত্ৰ ভক্তিত অসদাচাৰকাৰী সকলেও উদ্ধাৰ পাব পাৰে। সকলোৱে অধিকাৰ আছে হৰিনাম লোৱাৰ। আমি কাক সদাচাৰী অসদাচাৰী কুসংস্কাৰী কি বুলি নকৈছোঁ, আমি অস্পৃশ্য কৰিছোঁ, যিয়ে কৰিছোঁ নহয়। বেলেগে সদাচাৰটো জনা নাই, শিকাই দিয়াৰ কামটো বুজাই দিয়াৰ কামটো আমাৰ, কিন্তু তেওঁলোকক তিৰস্কাৰ কৰাটো আমাৰ নহয়। কৈছে যে আমি আততায়ীক দমন কৰিব লাগিব, কিন্তু আমাৰ যিসকলে ভুল কৰিছে তেওঁলোকক আমি বুজাব লাগিব, জনাব লাগিব। নুবুজিলে অনুভৱ কৰিব নোৱাৰে, তেতিয়া আমি বিহিত ব্যৱস্থা কৰিম। কুৰুক্ষেত্ৰ তাৰ প্ৰমাণ। সেইকাৰণে শান্তি পৰ্ব মহাভাৰতৰ আটাইতকৈ ডাঙৰ পৰ্ব, তাৰপিছতে কুৰুক্ষেত্ৰ হৈছে। গতিকে কৈছে যে সকলোৱে মোক ঈশ্বৰ পৰম ব্ৰহ্ম উপাসনা কৰি চণ্ডাল আদিও সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰে। চণ্ডাল নহয়, ব্ৰাহ্মণ হওক চণ্ডাল হওক সকলোৱে। মাধৱ পুৰুষজনাই কৈছে, শংকৰ গুৰুজনাই ইতিমধ্যেই কৈছে, আমি জানো নহয়, ব্ৰাহ্মণ চণ্ডাল নিবিচাৰি কুল দাতাত চুৰত জান দৃষ্টি একতল, কীৰ্তনত কৈছে, বৈকুণ্ঠ পয়ানত। আৰু ইয়াত মাধৱ পুৰুষজনাই নামঘোষা লেছাৰীত 6খনত কি বুলি কৈছে? আমাৰ নিৰ্মল ভকতিত দুৰাচাৰো কৰে কোন চিত্ত, আমাক ভজিয়া চণ্ডালো তৰে সংসাৰ। স্ত্ৰী শূদ্ৰ বৈশ্য আদি যত বিষয়ত মাত্ৰ সদাৰত, মানে স্ত্ৰী শূদ্ৰ এওঁলোক এই মানুহখিনি সদায় এওঁলোকৰ বিষয়ৰ লগত বস্তুৰ লগত এওঁলোক বেছি নিমগ্ন হৈ থাকে। কামনা বাসনাৰ প্ৰতি স্ত্ৰী, যিটো কৈছে নে চাণক্যই কৈ গৈছে যে এজন পুৰুষতকৈ মহিলা এজনীৰ কামুকতা, মহিলা এজনী যৌন লিপ্সা, যৌন হেঁপাহ প্ৰায় 8 গুণ বেছি এজন পুৰুষৰ তুলনাত। গতিকে এওঁলোক সদায় বিষয়ৰ লগত জড়িত থকা, তেওঁলোকে সদায় বিষয়ৰ লগত, বস্তুৰ লগত, বস্তুবাদৰ লগত, ভোগৰ লগত জড়িত থকা। এওঁলোকেও মুক ভজি সুখেই সবে হুৱে উদ্ধাৰ। তেওঁলোকেও শ্ৰীকৃষ্ণ নাম লৈ, ভকতিৰ নাম লৈ, হৰিনাম লৈ উদ্ধাৰ হ'ব পাৰে বুলি কৈছে। যেতিয়া পৰম ব্ৰহ্ম পৰম ঈশ্বৰৰ আৰাধনা উপাসনা আদি সমস্ত লোকে কৰি পৰিত্ৰাণ পাব পাৰে বুলি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই আমাক মাৰ্গদৰ্শন কৰি গৈছে, তেনে প্ৰেক্ষাপটত আমি নিজৰ সত্ৰ সংঘ কিংবা সমাজত নিজে নিজে প্ৰস্তুত কৰি লোৱা বিভেদকামী নীতি নিয়মবোৰৰ দ্বাৰা পৰম গুৰু দুয়োজনাক চৰম অপমান নকৰি, অৱজ্ঞা নকৰি, কোনো এজন লোকক তেওঁৰ কৰ্ম বা আচৰণৰ ওপৰত ভিত্তি কৰি হৰিচৰণত শৰণ লোৱাৰ পৰা বঞ্চিত নকৰিব। কাকো বঞ্চিত নকৰিব। আমি সকলো এক হৈ থাকিব। আমাৰ শত্ৰু কোন বিচাৰি উলিয়াওক। আমাক নিজৰ মাজত লগাই কোনে আমাক নষ্ট কৰিছে সেই কথাবোৰ বুজক। তেতিয়াহে আমি ভকতি কৰা হ'ব, তেতিয়াহে আমি গুৰু দুজনাক উচিত মূল্য প্ৰদান কৰা হ'ব বুলি মই বিবেচনা কৰোঁ, মই গ্ৰহণ কৰোঁ। আপুনি যদি নিজে নিজৰ সত্ৰ নামঘৰ সংঘ কিংবা সমাজৰ ভিতৰত শ্ৰেষ্ঠ আৰু যোগ্য হৈ থাকিব খুজিছে, থাকক, আমাৰ ক'বলগীয়া নাই। কিন্তু তাৰ বাবেই একান্ত ব্যক্তিগত ধ্যান ধাৰণা আৰু সংকীৰ্ণতাক প্ৰতিষ্ঠা কৰাবৰ বাবেই যদি নানান নিয়ম আৰু অজুহাত দেখুৱাই কাৰোবাক হৰি নাম শ্ৰৱণ কীৰ্তনৰ পৰা বহিষ্কাৰ কৰিছে, এঘৰীয়া কৰিছে, তেনেহ'লে গুৰু দুজনাৰ চিন্তা দৰ্শন আপুনি মই কিমান অনুভৱ কৰি একান্ত আৰু প্ৰকৃত ভকত হ'ব পাৰিছোঁ, এবাৰ নিজেই বিবেচনা কৰিব। এডাল বটবৃক্ষই যদি থিয় হৈ থকা ভূমিকে অৱজ্ঞা কৰে, তেনেহ'লে সিমান শক্তিশালী বা বিশাল হ'লেও গছজোপা থিয় হৈ থাকিব পাৰিব জানো? এইটো সিমান নহয়, বানানটো ভুল হ'ল, যিমান হ'ব লাগিছিল। এডাল বটবৃক্ষই যদি থিয় হৈ থকা ভূমিকে অৱজ্ঞা কৰে, তেনেহ'লে যিমান শক্তিশালী বা বিশাল হ'লেও গছজোপা জানো থিয় হৈ থাকিব পাৰিব? আমাৰ এই ভূমিত আছোঁ নহয়, প্ৰকাণ্ড বটবৃক্ষ বুলি ধৰক, আমাৰ সনাতন সত্তাৰ মাজত প্ৰত্যেকটো বৈষ্ণৱৰ চিন্তা, শংকৰদেৱ সংঘই কওক সত্ৰ, প্ৰত্যেকে যদি বটবৃক্ষ হয় আৰু যদি ভূমিক অৱজ্ঞা কৰে, ভূমি যদি নাথাকে, ভূমি সনাতন সত্তা যাৰ বুনিয়াদ, যাৰ ওপৰত এই বটবৃক্ষজোপা হৈছে, নিশ্চিতভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘ বটবৃক্ষ আজিৰ তাৰিখত। কৃষ্ণগুৰু একো বটবৃক্ষ, প্ৰত্যেক চিন্তাই বটবৃক্ষ। সেই বটবৃক্ষই যদি মূল বুনিয়াদী সনাতন সত্তাটোক নস্বত কৰে, তাক যদি নোহোৱা কৰিব খোজে, তাৰ মানুহৰ মাজত যদি তুচ্ছ তাচ্ছিল্য কৰে ইজনে সিজনক, তেতিয়াহ'লে বটবৃক্ষজোপা জানো বটবৃক্ষ হৈ থাকিব পাৰিব? বাগৰি পৰি শেষ হৈ যাব। ভাবিব। এইখিনিতে এটা কথা মনলৈ আহিছে, আমি বিভিন্ন সময়ত সনাতন সত্তাক নষ্ট কৰা আসুৰিক প্ৰবৃত্তিৰ লোকসকলৰ কথা ক'লে, বিশেষকৈ বিদেশী চিন্তাৰ দ্বাৰা পৰিচালিত মুছলমানৰ কথা ক'লে, বহুতেই চান্দখাই নামৰ এজন মুছলমানক শ্ৰী গুৰুজনাই শৰণ দিয়াৰ প্ৰসংগটো টানি আনে আৰু কয় যে শ্ৰী গুৰুজনাই যেতিয়া নিজেই মুছলমানক গ্ৰহণ কৰিছিল, তেতিয়া আমিনো আজি নকৰিম কিয়? কৰিম, নিশ্চিতভাৱে কৰিম, কৰাটো উচিত।
যদি কোনোবাই স্ব ইচ্ছাৰে আহি চিৰপ্ৰবাহমান সনাতন সত্তাৰ তৰংগৰ মাজত বিলীন হৈ পৰিব খোজে, আমি তেওঁলোকক নিজ হাতে দুহাত মেলি স্বাগতম জনাম। তেওঁলোক যদি বৃহত্তৰ সত্তাৰ মাজত বিলীন হ'ব খোজে, আমি নিশ্চিতভাৱেই স্বাগতম জনাম। কিন্তু আজি আমি সেই চান্দখাই চৰিত্ৰটোক লৈ কি কৰিছোঁ? চান্দখাইক লৈ আমি কি কৰিছোঁ? এবাৰ অনুভৱ কৰিছেনে? বহুতো বৈষ্ণৱ পণ্ডিত গৱেষকে যদিও চান্দখাইৰ চৰিত্ৰটো পৰৱৰ্তী সময়ত পৰিকল্পিতভাৱে সংযোগ কৰা বুলি তথ্যসহ প্ৰমাণ কৰি আহিছে, তাৰ পিছতো ষড়যন্ত্ৰকাৰীসকলে সেই সকলোবোৰ নস্যাৎ কৰি বাৰম্বাৰ শ্ৰী গুৰুজনাৰ লগত চান্দখাই নামৰ এজন মুছলমানৰ সম্পৰ্ক স্থাপন কৰিব খোজে। তেনেকুৱা উদ্দেশ্য কি আপুনি এবাৰ নিজেই বিবেচনা কৰিলেই জানিব পাৰিব। তাৰ পিছতো আজি আমি কৈছোঁ যে ঠিক আছে বাৰু, চান্দখাই নামৰ এজন মুছলমানক শ্ৰী গুৰুজনাই গ্ৰহণ কৰি শৰণ দিছিল। চান্দখাইক শ্ৰী গুৰুজনাই গ্ৰহণো কৰিছে, শৰণো দিছে। তাৰ মানে শ্ৰী গুৰুজনাৰ চৰণত শৰণ লোৱাৰ পিছৰ পৰাই চান্দখাই ইছলাম বা মুছলমান হৈ থকা নাছিল। তেওঁ গুৰু দেও নাম ভকত, আমি যে 4 বস্তু বুলি কওঁ, গুৰু দেও নাম ভকত, গুৰুদেৱ নাম ভকতত শৰণ লৈ সনাতনী বৈষ্ণৱ হৈ পৰিছিল। তাৰপিছত তেওঁ আল্লাহু আকবৰ বুলি কোৱা নাছিল, তেওঁ নামাজ পঢ়া নাছিল, তেওঁ শ্ৰীকৃষ্ণ বুলি কৈছিলে, জয় গুৰু শংকৰ বুলি কৈছিলে, তেওঁ ভকতি কৰিছিলে, বৈষ্ণৱ হৈছিলে, তেওঁ সনাতনী হৈছিলে। গতিকে আজিৰ মুছলমান সমাজৰ লগতে অন্যান্য একাংশই যদি চান্দখাইৰ নামৰ চৰিত্ৰটো ইমানেই প্ৰিয় আৰু সমন্বয়ৰ প্ৰতীক বুলি বিবেচনা কৰে, তেনেহ'লে সেই মুছলমান সমাজৰ লগতে বাকীসকলেও চান্দখাইৰ নিদৰ্শন শিৰোধাৰ্য কৰি শ্ৰী গুৰুজনাৰ দৰ্শনক স্বীকাৰ কৰি সনাতন সত্তাৰ অবিনাশী অজস্ৰ তৰংগৰ মাজত আনুষ্ঠানিকভাৱে বিলীন হৈ পৰকহি। আহক, আপোনালোকে চান্দখাই সমন্বয়ৰ প্ৰতীক, চান্দখাইক যদি আপোনালোকে শিৰত তুলি ধাৰণ কৰিব খুজিছে, আমিও চান্দখাইক শিৰত তুলি ধাৰণ কৰিছোঁ। গুৰুজনাই যিহেতু আমাক বাট দেখুৱাই থৈ গৈছে, আপোনালোকো আহক আমাৰ মাজলৈ, আমাৰ এই বৃহত্তৰ সত্তাৰ মাজলৈ আহক। আমি আপোনালোকক শিৰত তুলি ৰাখিম, আনুষ্ঠানিকভাৱে দুহাত মেলি আপোনালোকক গ্ৰহণ কৰিম। তেহে আমি চান্দখাইক সমন্বয় সমৰ্পণৰ প্ৰকৃত প্ৰতীক আৰু শ্ৰী গুৰুজনাৰ শিষ্য বুলি মানিম, তেতিয়াহে মানিম। নহ'লে আপোনালোকে নিজৰ বিদেশী চিন্তা আগুৱাই নিব চান্দখাই প্ৰসংগলৈ, তেতিয়াহ'লে চান্দখাই বাটেৰে আপোনালোকেতো খোজ দিয়াই নাই। তেতিয়াহ'লে চান্দখাই আপোনালোকৰ কাৰণে কেনেকৈ নিদৰ্শন হ'ব পাৰে, কেনেকৈ চান্দখাই আপোনালোকৰ কাৰণে সম্প্ৰীতি সমন্বয়ৰ প্ৰতীক হ'ব পাৰে। আৰু যদিহে, আকৌ কৈছোঁ, যদিহে চান্দখাইক আপোনালোকে সমন্বয় সম্প্ৰীতিৰ প্ৰতীক হিচাপে ভাবে, আপোনালোক সকলোৱে আহক, চান্দখাইৰ সেই আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হওক, সেই সমন্বয় সৃষ্টিৰ খাতিৰত নিজকে গুৰুজনাৰ সেই দৰ্শনৰ ওচৰত সমৰ্পিত কৰি বৈষ্ণৱ সনাতনী হৈ পেলাই আপোনালোকে নিজৰ জীৱন ধন্য কৰক। এনেও শংকৰদেৱ গুৰুজনাই কি বুলি কৈছে? কৌটি কৌটি জন্ম অন্তৰে যাহাৰ আছে মহাপুণ্য ৰাশি, সি কদাচিত মনুষ্য হয় ভাৰত বৰিষে আহি। গতিকে ভাৰতবৰ্ষত কৌটি কৌটি জন্মৰ মহা জ্ঞান, মহাপুণ্য ফল অৰ্জন কৰি থোৱাৰ ফলতহে আপুনি ভাৰতৰ দৰে পবিত্ৰ ভূমিত জন্মগ্ৰহণ কৰিছে। তাৰপিছত যদি আপুনি শ্ৰীকৃষ্ণক বন্দনা নকৰে, ভগৱান মহাপুৰুষ গুৰুজনাই কৈছে, যদি তোমাৰ নাম নলয় ভাৰত ভূমিত জন্ম হৈ, আৰু কি কৰিলে সেই মানুহজনে? তোমাৰ নাম মানে শ্ৰীকৃষ্ণ নাম, হৰি নাম, ভকতি নাম, সনাতনৰ নাম লওক, নহ'লে আপোনাৰ জীৱন বৃথা হ'ব। মই কোৱা নাই, শংকৰদেৱ গুৰুজনাই কৈছে। আমি চান্দখাইৰ আদৰ্শৰে সনাতন হিন্দু ধৰ্মৰ অংশীদাৰ হ'ব খোজা প্ৰতিগৰাকী মুছলমানক সমন্বয়ৰ খাতিৰতে শ্ৰী গুৰুজনাৰ দৰ্শনৰ আধাৰত শৰণ ভজন দি গ্ৰহণ কৰিবলৈ প্ৰস্তুত। প্ৰয়োজনত আমি তাৰ সমস্তখিনি ব্যৱস্থা কৰিম, আমি তাৰ সমস্তখিনি দায়িত্ব ল'ম। মাথো আহিব খোজে, যদি চান্দখাইৰ পথেৰে আগবাঢ়িব খোজে, আহক, আমি প্ৰস্তুত হৈ আছোঁ আপোনালোকক দুহাত মেলি গ্ৰহণ কৰিবলৈ। কলিৰ শেষত হৈ বা কল্কি অৱতাৰ, কাটি মাৰিম লেচক কৰিবা বুন্দামাৰ। এই বাক্যশাৰী, এই পদ ফাঁকি মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ কীৰ্তন ঘোষাৰ পদ সংখ্যা 14, এই পদ ফাঁকি কোৱাৰ এইখিনিতে উল্লেখ কৰা প্ৰসংগ এইটোৱেই যে কলিৰ শেষত হৈ বা কল্কি অৱতাৰ, কাটি মাৰিম লেচক কৰিবা বুন্দামাৰ। অৰ্থাৎ কলিকালৰ শেষৰ ফাললৈ ঈশ্বৰে কল্কি ৰূপে অৱতাৰ গ্ৰহণ কৰি ম্লেচক কাটি মাৰি শেষ কৰিব। এতিয়া এই ম্লেচ মানে কি বাৰু? আমি যে কওঁ ম্লেচ 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 মানে কি বাৰু? সৰুতে আমাৰ গাঁৱত ককা আইতাহঁতে দুষ্ট উচ্ছৃংখল লেতেৰা বদ অভ্যাস বদ মেজাজি কাৰোবাক ম্লেচ বুলি গালি পৰা আমাৰ মনত আছে। কিন্তু গাঁৱত প্ৰচলিত কোনো কথাৰে শ্ৰী গুৰুজনাৰ এটা শব্দৰ ব্যাখ্যা কৰিব নোৱাৰি। সেয়েহে এই শব্দটোৰ অৰ্থ বিচাৰি হাবাথুৰি খাইছিলোঁ, আৰু এদিন বিচাৰি পালোঁ স্বামী বিবেকানন্দৰ লিখনিৰ মাজত।
কি বুলি কৈছে স্বামী বিবেকানন্দই যে গাঁৱত আমাৰতো ম্লেছ মানে অলগদ্ধ লেতেৰা দুষ্ট উশৃংখল এটা মানে যিবোৰ অনিয়মকাৰী অনীতি যাৰ কোনো একো নাই তেওঁৱেই ম্লেছ বুলি কৈছে আৰু কলিৰ যেতিয়া এইবোৰ বাঢ়ি যাব তেতিয়া ভগৱানে নিজেই সেই ম্লেছক কাটি মাৰি শেষ কৰি পেলাব বুলি কৈছে প্ৰয়োজনত আপুনি স্বামী বিবেকানন্দ ৰচনা সমগ্ৰ পুৰণি সংস্কৰণৰ নৱম খণ্ড চাই ল'ব পাৰিব নতুবা স্বামী বিবেকানন্দৰ হিন্দু চেতনা শীৰ্ষক গ্ৰন্থ চাব পাৰে কি কৈছে স্বামী বিবেকানন্দই ম্লেছৰ ডেফিনেশ্যনটোত স্বামী বিবেকানন্দই কৈছে যে কোনটো ম্লেছ জাতিয়েই লাগিলে সি মিছৰৰ দেশবাসীয়ে হওক মিছৰৰ দেশবাসীয়ে হওক বা এছেৰিয়ান আৰবৰ পুৰণি নাম এছেৰিয়া বুলি কৈছিলে এছেৰিয়া আৰু তাত থকা মানুহখিনি এছেৰিয়ান লাগিলে সি যে কোনটো ম্লেছ জাতি কাক কৈছে লাগিলে সি মিছৰৰ দেশবাসীয়ে হওক বা এছেৰিয়ান আৰবিয়ান হওক বা বেবিলনিয়ানেই হওক আৰ্য হিন্দুসকলৰ সহায়তা অবিহনে কেতিয়াও এই সিদ্ধান্তত উপনীত হ'ব পৰা নাই মানে এইবোৰ ম্লেছ জাতি কিন্তু হিন্দুসকলৰ সহায়তা অবিহনে মানে ম্লেছ জাতি বুলি কাক কৈছে এছেৰিয়ান বা আৰবিয়ান বেবিলনিয়ান সেইসকলক ম্লেছ বুলি কৈছে কোনে সেই চিন্তাৰ দ্বাৰা পৰিচালিত সেইসকলক ম্লেছ বুলি কৈছে কোনে স্বামী বিবেকানন্দই আৰু তেওঁলোকে কেতিয়াও আৰ্য হিন্দুসকলৰ সহায়তাৰ অবিহনে সঠিক সিদ্ধান্তত উপনীত হ'ব পৰা নাই যে আমাৰ আত্মাৰ পৃথক অস্তিত্ব আছে আৰু সি শৰীৰৰ পৰা স্বতন্ত্ৰ হৈও পৃথকে জীৱিত থাকিব পাৰে আমি ম্লেছ আৰু আৰ্য হিন্দুসকলৰ মাজত দৰ্শন আৰু বিচাৰধাৰাৰ স্বৰ্গ মৰ্ত্যৰ পাৰ্থক্য দেখা পাওঁ বুজি পাইছেনে ম্লেছ মানে কি এতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰয়োগ কৰা ম্লেছ শব্দটো আন এগৰাকী সনাতন বীৰ পুৰুষ স্বামী বিবেকানন্দৰ লিখনিত কিদৰে স্পষ্ট হৈ পৰিছে চাওক মানে যিবোৰ লোক সনাতন সত্তাৰ বিৰোধী সনাতন চিন্তা আৰু দৰ্শনৰ তিৰস্কাৰী যিবোৰ আততায়ী বেভিচাৰী হিংসুক গৰু নাৰী শিশু হত্যাকাৰী ধৰ্ষণকাৰী বেদখলকাৰী এক কথাত সেইবোৰেই ম্লেছ কোনবোৰ শংকৰদেৱ গুৰুজনাৰ লগতে স্বামী বিবেকানন্দৰ মতে ম্লেছ কোনবোৰ যিবোৰ লোক সনাতন সত্তাৰ বিৰোধী সনাতন চিন্তা আৰু দৰ্শনৰ তিৰস্কাৰী যিবোৰ আততায়ী বেভিচাৰী হিংসুক গৰু নাৰী শিশু হত্যাকাৰী ধৰ্ষণকাৰী বেদখলকাৰী এক কথাত সেইসকলেই ম্লেছ আশা কৰোঁ আপোনালোকে কথাবোৰৰ গুহাৰ্থ বুজি পাইছে আৰু বাকী শেষৰ খণ্ডটো আমি অহাটো খণ্ডত শেষ কৰিম তাৰপিছতেই নিয়মীয়া শিতান গ্ৰন্থ পাঠ শেষ হ'ব আশা কৰোঁ আপোনালোকে সকলোৱে বিষয়বোৰ আলোচনাৰ বাবে উপযুক্ত বুলি ভাবিছে আগুৱাই লৈ যাব সত্য শুদ্ধ বিবেচনা কৰা দায়িত্ব আপোনালোকৰ সেইকাৰণে সত্য বিচাৰ সকলোৱে ভাল হওক নমস্কাৰ